সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে চি হেল্থ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকলে আজি প্ৰথম ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব। আজি এটা গুৰুত্বপূৰ্ণ বিষয় মই আলোচনা কৰিম। গাখীৰ বেছিভাগ মানুহৰে প্ৰিয় খাদ্য হয়, কিন্তু গাখীৰ কেনেকৈ খালে আমাৰ বেছি উপকাৰ হয় জানো আহক। গাখীৰ আমি কুহুমীয়া গৰম কৰি খালে আমাৰ বেছি উপকাৰ হয়। কিছুমান ব্যক্তিয়ে ৰাতিপুৱা খালী পেটত গাখীৰ খাব টান পায়, কিন্তু খালী পেটত গাখীৰ খালে কোনো ধৰণৰ সমস্যা নহয়। আজি মই আপোনালোকক গাখীৰৰ লগত হালধি মিহলাই খালে কি উপকাৰ হয় তাৰ 5টা কাৰণ ক'ম। বতৰ সলনি হোৱাৰ লগে লগে হোৱা চৰ্দি, কাহ, জ্বৰ হ'লে 1 গিলাচ কুহুমীয়া গাখীৰৰ সৈতে অলপ হালধি মানে আধা চামুচতকৈ কম মিহলাই ৰাতি টোপনি মৰাৰ সময়ত সেৱন কৰিলে চৰ্দি, কাহ, জ্বৰ ভাল হয়। গৰুৰ গাখীৰ হ'লে বেছি ভাল হয়। যিসকল ব্যক্তিৰ বাত সম্পৰ্কীয় বিষ যেনে পিঠিৰ বিষ, কঁকালৰ বিষ, গাঁঠিৰ বিষ, বুকুৰ বিষত ভুগি আছে, তেওঁলোকে আধা গিলাচ গাখীৰত অৰ্জুনৰ ছাল আৰু আধা চামুচতকৈ কম হালধি আৰু অলপমান ইলাইচিৰ গুড়ি মিহলাই গৰম কৰি খালে শাৰীৰিক দুৰ্বলতা আৰু বিষ নোহোৱা হয়। অৰ্জুনৰ ছাল যিকোনো আয়ুৰ্বেদিক চেণ্টাৰত পোৱা যায়। যিসকল ব্যক্তিৰ মাইগ্ৰেনৰ সমস্যা আছে, তেওঁলোকে গাখীৰৰ লগত হালধি মিহলাই খালে এই সমস্যা দূৰ হয়। যিসকল ব্যক্তিৰ চৰ্বি বেছি, তেওঁলোকে অকল গাখীৰ খালে চৰ্বি বেছি হয়, কিন্তু যদি গাখীৰৰ লগত হালধি মিহলাই খায় চৰ্বি কমে। যিসকল ব্যক্তিৰ হাড় দুৰ্বল, শাৰীৰিকভাৱে দুৰ্বল, তেওঁলোকে দিনত 2 বাৰ গাখীৰৰ লগত হালধি মিহলাই খালে এই সমস্যা দূৰ হয়, কিয়নো গাখীৰত ভৰপূৰ কেলচিয়াম থাকে। আপোনালোকে বজাৰত কিনা গুড়ি হালধি ব্যৱহাৰ নকৰি যদি ঘৰুৱা হালধি আৰু গৰুৰ গাখীৰ খাই সোনকালে ফল পাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।